হয় আমি এটা খবৰ পাইছিলোঁ আজিৰ পৰা প্ৰায় 2-3 দিন আগতে যে অৰুণাচলৰ ফালৰ পৰা এখন মদ লুট কৰি অবৈধভাৱে মদ লুট কৰি আমাৰ শ্ৰীৰামপুৰৰ ফালে আহিব বুলি এখন গাড়ী নাম্বাৰ পাইছিলোঁ UP 21AN 3576 গতিকে আমি সেই অনুসৰি আমাৰ নাকা চেকিংটো দেখিছে আমি এটা নতুনকৈ নাকা চেকিং এটা বহাইছোঁ আমাৰ চাপত ব্ৰিজৰ ওচৰত গতিকে সেই চাপত ব্ৰিজৰ ওচৰত সেই গাড়ীখন আমি যোৱাকালি ৰাতি 8:10 পালোঁ পাই পেলাই আমি সিজ কৰি লৈ আহিলোঁ কিমানজন মানুহ ধৰিছে স্যাৰ এইটোৰ লগত আমি এই সংক্ৰান্ত 3জন মানুহ ডিটেইন কৰিছোঁ গাড়ীত যি 3জন আছিলে সেই 3জন মানুহ ডিটেইন কৰিছোঁ কিমান টকাৰ মদ হ'ব এটা এপ্ৰক্স মদটো আমি সঠিকভাৱে ক'ব নোৱাৰিম তথাপিও প্ৰায় 25 পৰা 30 লাখ টকা হ'ব লাগে আমি একজেক্টলি ক'ব নোৱাৰিম এইটো ক'ৰ পৰা ক'লৈ গৈ আছে গাড়ীখন আমাৰ ইনফৰমেশ্যন মতে গাড়ীখন অৰুণাচলৰ পৰা শিলিগুৰি ফালে যাব লাগে কিন্তু আমি যি ড্ৰাইভাৰ আমি ডিটেইন কৰিছোঁ ড্ৰাইভাৰে কৈ আছে যে তেওঁ মাত্ৰ ৰঙিয়াৰ পৰা শিলিগুৰিলৈ লৈ যাব ৰঙিয়াত তেওঁক বেলেগ ড্ৰাইভাৰে দিছে তেওঁ গাড়ীখন ক'ৰ পৰা আহিছে তেওঁ নাজানে ৰঙিয়াৰ পৰা তেওঁ চলাই আহি আছে